তেনেহলে বলক মই এতিয়া আপোনালোকক লৈ যাম আৰু এয়াই হৈ গ'ল আমাৰ তেজপুৰৰ ৰাতিৰ পৰিৱেশ এয়া চাওক কিমান ধুনীয়া তেজপুৰখন এতিয়া মই আপোনালোকক লৈ গৈ আছো চক বজাৰ ওচৰলৈ তাত কেনেকুৱা পৰিৱেশ চলি আছে বিশ্বকৰ্মা পূজাৰ মই হেতু মহলো দেখাম তাৰ পিছত মই আপোনালোকক বিৰাট ধুনীয়া মোৰ ভাইটিৰ দোকান এখন আছে তাত মমো খাম মই হেতু আপোনালোকক দেখাম আপোনালোকে ভিডিওটো চাই থাকক স্কিপ নকৰিব আৰু লাইক বাটনটো প্ৰেছ কৰি ৰাখক আৰু মই আহি পালোহি এতিয়া তেজপুৰৰ সিভিল চাৰিআলি এয়া ট্ৰেফিক ইয়াত জাম লাগি আছে ট্ৰেফিক ৰুলছ আপোনালোকেও নাভাঙিব মৌ ভঙা নাই হেয়া নিয়ম মানি পেলাই চলক নহলে আইনৰ মতে দণ্ডনীয় হ'ব আৰু এইটো চাওক ওপৰত মোৰ আছে বস্ত্ৰম শ্ব'ৰুম তাৰ কাষতে আছে সোহম মল আৰু তাৰ ওপৰত আছে আমাৰ ইণ্টাৰনেশ্যনেল গোল্ড জিম তেজপুৰতো ইণ্টাৰনেশ্যনেল গোল্ড জিম আহি পেলাই পাই গৈছে যিসকলে আমাৰ তেজপুৰৰ বাহিৰৰ চাই আছে মই তেওঁলোকৰ কাৰণে সুবিধা কৰি দিছোঁ আৰু তেওঁলোকক দেখাব চেষ্টা কৰিছোঁ এইটো হৈ গ'ল আমাৰ কেবি ষ্ট'ৰ বহুত ডাঙৰ শ্বপিং কমপ্লেক্স এইটো এটা তেজপুৰৰ আৰু এইখনে হ'ল ৰাইট ছাইডত আমাৰ চক বজাৰ তো মই এতিয়া তাত গৈ আছোঁ চক বজাৰৰ ভিতৰত মই এতিয়া বজাৰ কৰিম আৰু মই স্কুটিখন এবাৰ ইয়াত পাৰ্ক কৰি লওঁ मेरा स्कूटी पार्क कर लिया आप लोगों ने देखा अभी आप लोग चलिए मैं शॉपिंग करता हूँ मेरे आगे आगे जा रहा है मेरा वाइफ और आप लोग जाइएगा मत मैं पूरा शॉपिंग करके आप लोग को यहाँ से दिखाता हूँ আৰু আপোনালোকে দেখিলে মই মাত্ৰ এটা নাৰিকল ললো সেই সৰু নাৰিকলটো 40 টকা লৈছে পূজাৰ বতৰ পুৰা ফায়দা উঠাই আছে এতিয়া মই গৈ আছো পূজাৰ সামগ্ৰীখিনি ল'বৰ কাৰণে বলক মোৰ লগত পূজাৰ সামগ্ৰীখিনি লৈ লওঁ পূজাৰ সামগ্ৰী বস্তু লোৱা হৈ গ'ল আৰু পুনে পুনে আহিছোঁ মই এতিয়া ফল মূলৰ দোকানলৈ এয়া হৈ গ'ল আমাৰ একদম তেজপুৰৰ মেইন পইণ্টত থকা ফল মূলৰ দোকান মই ইয়াত এতিয়া দাম দৰ কৰিম দাম দৰ কৰি পেলাই মই ইয়াৰ পৰা সামগ্ৰীখিনি লৈ ল'ম এয়া শুনিলেই নহয় মানুহজনী লাগি আছে দাম দৰত মই নিজৰ কামটো কৰি লওঁ তেওঁ সেইফালে ফল মূল কিনি আছে আৰু মই ইয়াত মস্ত দুডাল লাঠি লৈ ল'লোঁ মানে দুডাল কুহিয়াৰ লৈ ল'লোঁ আৰু বলক যাওঁ এতিয়া মই মমো দোকানলৈ পুনে পুনে আমি আহি পেলাই মমো দোকান পালোহি এতিয়া মই স্কুটিখন ইয়াত পাৰ্ক কৰি লওঁ তেজপুৰ ঘূৰি আপোনালোকৰ কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাব কিবা ভুল হ'লে ক্ষমা কৰিব আৰু আমি বজাৰ কৰি আহি পেলাই এতিয়া মমো কাউণ্টাৰটোৰ ওচৰত পাইছোঁহি মমো দোকানখনৰ ওচৰত পাইছোঁ বলক মই তাত মমো খাওঁ আৰু আপোনালোকক দেখাওঁ তাৰ মমো কোৱালিটিটো কেনেকুৱা আৰু এইখনে হৈ গ'ল মোৰ ভাইটিৰ দোকান যিখন মই কৈ আছিলোঁ আপোনালোকক মমো দোকান এইখন আছে একদম দৰং কলেজৰ এটিএমৰ লগতে মই একদম ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ মমো চাওক কিমান ধুনীয়া হৈছে আৰু ইয়াৰ ৱাইফে মমো খাই পেলাই টেষ্ট কৰি দেখাইছে বিৰাট ধুনীয়া মমো সঁচাকৈ
আৰু মই এতিয়া আহি পালোঁ ভাইটিৰ দোকানলৈ। মই ভাইটিৰ দোকানত ম'ম' অৰ্ডাৰ দিলোঁ আৰু এতিয়া মই ইয়াৰ পৰা ম'ম' খাব ধৰিছোঁ। আপোনালোকেও ইয়াত ম'ম' খাবই, বিৰাট ধুনীয়া ম'ম' বনায়। ইয়াৰ এড্ৰেছটো হৈ গ'ল দৰং কলেজৰ একদম ATMৰ লগতে ইয়াৰ দোকানখন আছে। চ' আপোনালোকেও ইয়াত আহি পেলাই এবাৰ টেষ্ট কৰিব। মই ম'ম'টো এবাৰ টেষ্ট কৰি লওঁ। আৰু এয়া মোৰ ম'ম' খোৱা হৈ গ'ল। এতিয়া মই চুপটো খাই আছোঁ, বিৰাট ধুনীয়া বনাইছে। তই ম'ম' ডেইলি কিমানকৈ বনাওঁ ইয়াত? 700 পিচ ডেইলি চেল হৈ যায়? ক্লিয়াৰ হৈ যায়। আৰু হাফ প্লেট কিমানকৈ? হাফ 20 আৰু ফুল 40। তো বিৰাট ধুনীয়া ম'ম' বনায় ভাইটিয়ে। আৰু আপোনালোকেও আহক, ইয়াত ভিজিট কৰক, এবাৰ ইয়াৰ ম'ম'ৰ টেষ্টটো লওক। আৰু ইয়াৰ কণ্টেক্ট নাম্বাৰটো মোৰ চেনেলৰ লিংকত মই দি দিম, আপোনালোকে তাক ফোনো কৰিব পাৰে। থেংক ইউ।